Hello everyone, welcome back to my YouTube channel Ankita Universe. আজি ৰাতিপুৱা গা পা ধুই আজৰি হৈ মই পোনপ্ৰথমে চাকি গছৰে মোৰ দিনটো আৰম্ভ কৰিলোঁ কাৰণ আজি মঙ্গলবাৰে মোৰ জন্মবাৰ হয় তো সেইকাৰণে প্ৰায় মই মঙ্গলবাৰে চাকি জ্বলাওঁ আৰু সকলোৰে ভালৰ বাবে আৰু সকলোৰে যাতে আজি দিনটো ভালে যাওক তাৰ কামনাৰে মই আজি চাকি গছি আগবঢ়াইছোঁ সেইবিলাক কাম কৰি মেলি আজৰি হৈ আৰু বহুত কিছুমান কাম আছে কৰিবলগীয়া যিহেতু বিহু পাইছেহি বহুত স্পেচিয়েল কৰিব লাগে তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিলে গম পাব কিনো আজি স্পেচিয়েল আছে ভিডিঅ'টোত প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব গতিকে বলকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ পোনপ্ৰথমে মই ঘৰত পূজা কৰা জেগাডোখৰ অলপ চফা কৰি ল'লোঁ চাকিৰ সৈতে অন্যান্য আৰু কিবা কিবি বস্তু আছিলে সেইবিলাকো ভালকৈ চফা কৰি ল'লোঁ যিহেতু আমি নেদেখাজনক বহুত বিশ্বাস কৰোঁ আছে বুলি বহুত ভাবোঁ তো সেইকাৰণে অলপ নিজৰ পৰিষ্কাৰ মনেৰে কামবিলাক কৰাটো ভাল সেইকাৰণে ময়ো অলপ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ লৈছোঁ তাৰপাছত আকৌ ঘৰৰ আগফালে থকা সৰু ফুলনি বাৰীখনলৈ ফুল বিচাৰি গ'লোঁ তাৰে কেইটামান ফুলো ছিঙি ল'লোঁ কেইটামান গোলাপ ফুল ছিঙিলোঁ আৰু লগতে নাৰ্জী ফুলো আছিলে ধুনীয়া নাৰ্জী ফুলো কেইটামান ছিঙি ল'লোঁ যিহেতু ফুল পূজাৰ উপকৰণ হয় এনেকুৱা ধৰণৰ বস্তুবিলাক পূজাৰ ক্ষেত্ৰত খুব দৰকাৰী হয় ফুল কেইটামান থালিখনতে দি দিলোঁ আৰু তাৰপাছত এনেকৈ ধৰণে অলপ দি দিলোঁ ইয়াতে তাৰপিছত তেল চেল যোগাৰ কৰি ধুনীয়াকৈ শলিতা লগাই চাকিখন জ্বলাই ল'লোঁ পিছে মোৰ আকৌ একেটা কাঠিতে জ্বলিলে দেই মানুহে কয় একেটা কাঠিত জ্বলিলে ভাল বুলি সেইকাৰণে এনেকুৱা ধৰণৰ কাম কৰিলে খুব সাৱধান হ'ব লাগে যাতে ভগৱান অসন্তুষ্ট নহয় ভালদৰে কামবোৰ কৰিব লাগে শুদ্ধ মনেৰে কৰিব লাগে তেতিয়া ভাল বুলি কয় সেইকাৰণে এনেকুৱা ধৰণৰ কামবিলাক খুব সাৱধান হৈ আপোনালোকেও কৰিব যাতে পাছলৈ একো বাধা বিঘিনি ৰৈ নাযায় এনেও দেখোন এনেকুৱা ধৰণৰ কামবিলাক যদি ৰাতিপুৱা গা পা ধুই কৰা হয় দিনটোৰ কাৰণে মনটোও বহুত ভাল লাগি থাকে আৰু দিনটো বহুত ভালে যোৱাৰ নিচিনা লাগে এটা মনত বিশ্বাস থাকে আৰু এতিয়া মোৰ সকলো ধৰণৰ কাম কাজ কৰি হৈ গ'ল এতিয়া চাওঁ বলক মাহঁতে কি কৰিছে এয়া বিহুৰ কাৰণে যাৰ যোগাৰ চলিছে এইফালে আমাৰ মায়ে ধান লৰাই আছে কালি এইখিনি ভাজিলে বৰমাহঁতে আজি এইখিনি আমাৰ ভাজিছে অলপ দেৰিকৈ ময়ো ভাজিম আৰু যে আপোনালোককো আগতীয়াকৈ নিমন্ত্ৰণটো দিছোঁ বিহুৰ কাৰণে আজি আকৌ ধান ভাজিছেহে মাত্ৰ আৰু বিহুৰ কাৰণে বহুত কিবা কিবি স্পেচিয়েল আছে আপোনালোকে মোৰ নেক্সট ভিডিঅ'বিলাকত দেখিব কি স্পেচিয়েল কৰিছোঁ বিহুৰ কাৰণে এইবাৰ আকৌ আমাৰ ধান ভজা পাল শেষ হ'ল তাৰপাছত বৰমা আহিলে এবাৰ বৰমা পাল পৰিছে একেবাৰে শেষত এবাৰ মোৰ পাল পৰিছে এইবাৰ আকৌ কচুথুৰি কেইটামান বুটলিব গ'লোঁ পালোঁ বহুতখিনি আপোনালোকে খায়নে বাৰু মোৰ যে বহুত টেষ্টি লাগে খাই ইমান ধুনীয়া নহয় খাই যে বহুত টেষ্টি লাগিব বিশেষকৈ পাতত দি খাই বেছি ভাল লাগিব আজি কচুথুৰিখিনি বনোৱা নহ'ব চাগে ফ্ৰিজতে থ'ব লাগিব বেঙেনা আছে আৰু গাজৰ আছে আৰু বিলাহী এনেকৈ ধৰণে বনাব লাগিব আৰু এইফালে ঢেকীয়াও আছে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে আপোনালোকে মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ মাজত মই খুব সোনকালেই নতুন ভিডিঅ'বোৰ আনিবলৈ চেষ্টা কৰিম বিশেষকৈ বিহুৰ স্পেচিয়েল ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ খুব সোনকালে মই আনি আছোঁ তো তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব তেতিয়াহে আপোনালোকে খুব সোনকালে ন'টিফিকেশ্যনবোৰ পাই থাকিব তো আজিলৈ আহিছোঁ দেন বাই বাই